আজি আপোনালোকক মই দেখুৱাই দিম যে কেমেৰাৰ সন্মুখত নাহাকৈ আপোনালোকে ভিডিঅ' এটা কেনেকৈ বনাই ল'ব পাৰিব এইটো আপোনালোকক মই দেখুৱাই দিম যেটা আমি প্ৰত্যেকজনে কন্টেন্ট ক্ৰিয়েটৰ হয় আমাক প্ৰত্যেক দিনে কন্টেন্টৰ প্ৰয়োজন হয় কিন্তু আমি কেমেৰাৰ সন্মুখত অহাটো প্ৰত্যেক দিনে পসিবল নহয় গতিকে আমি এনেকুৱাকৈ কিছুমান বস্তু শিকিব লাগে যে আমি ভিডিঅ' বিলাক যদি আমি কেমেৰাৰ সন্মুখত নাহাকৈ কেনেকৈ আমি ভিডিঅ' বিলাক বনাও সেইটো আমি শিকি ল'ব লাগে তো আজি আপোনালোকক মই গুগল ক্ৰমৰ মাধ্যমত দেখুৱাই দিম যে আপোনালোকে ভিডিঅ' বিলাক কেনেকৈ বনাব পাৰিব সেই ভিডিঅ'টো কোনো ধৰণৰ কপিৰাইট ইছ্যু নালাগে তাত আপোনালোকে মিউজিক এড কৰিব পাৰে ভইচ অভাৰ দিও আপুনি ভিডিঅ'টো আপলোড কৰি দিব পাৰে তো বলক মই স্ক্ৰীন ৰেকৰ্ডৰ মাধ্যমত দেখুৱাই দিছো আপোনালোকে কেনেকৈ কেমেৰাৰ সন্মুখত নাহাকৈ ভিডিঅ'টো বনাব পাৰিব প্ৰথমতে আপুনি গুগল বা ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ওপেন কৰি আপুনি লিখিব copilot.ai এনেকুৱাকৈ লিখাৰ পিছতে প্ৰথমতে আপোনালোকক দেখুৱাব copilot মাইক্ৰসফট copilot ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে আপুনি এটা প্ৰম্পট বনাই ল'ব লাগিব মই ইয়াতে 3 মিনিটৰ লং ভিডিঅ' এটা আপোনালোকক বনাই দেখুৱাই দিব বিচাৰিছো এটা মেছেজ বক্স আছে নহয় ইয়াতে copilot ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰি ইয়াতে এটা আপুনি প্ৰম্পট লিখিব লাগিব কেনেকুৱা ভিডিঅ' বনাব বিচাৰিছে মই ইয়াতে আপোনাক 3 মিনিটৰ লং ভিডিঅ' এটা বনাই দেখুৱাই দিব বিচাৰিছো এইটো আপুনি সেভ কৰি ল'ব বা মই আপোনালোকৰ কমেন্ট বক্সত দি দিম বা বেলেগ যদি ভিডিঅ' এনেকুৱাকৈ বনাব বিচাৰিছে যদি প্ৰম্পটটো বনাব পৰা নাই মোক ইনবক্স কৰিব মই নিশ্চয় আপোনালোকক দেখুৱাই দিম এই প্লাছ চিনৰ কাষতে আপুনি ব্লেক এৰোটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক এটা ধুনীয়া এটা প্ৰম্পট বনাই দিব এইটোকে আপুনি কপি কৰি ল'ব লাগিব ডিউৰেশ্যন 3 মিনিটৰ কাৰণে ইয়াতে যদি আপুনি এই টাইটেলৰ ওপৰত ক্লিক কৰিব এনেকৈ ধৰি আপুনি এনেকৈ টানি লৈ আহিব পাৰিব টানি গোটেইখিনি আপোনালোকৰ কপি কৰি ল'ব গোটেইখিনি আপুনি কপি কৰি দিব সিলেক্ট অল নকৰিব সিলেক্ট অল কৰিলে গোটেইখিনি আপোনালোকৰ আহিব এনেকুৱাকৈ আপুনি তলপিনে টানি আনি কিনে কপি কৰিব এই কপি দেখিছে নহয় আপুনি এই কপিত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এই গুগলতে আপুনি ভিডিঅ'টো বনাব লাগিব কপি কৰাৰ পিছত আপুনি গুগলতে আৰু আপুনি এই কোপাইলটটো কাটি দিব লাগিব কোপাইলট কাটি দি আপুনি ইয়াতে লিখিব লাগিব গুগল AI ষ্টুডিঅ' গুগল AI ষ্টুডিঅ' ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে প্ৰথমতে শ্ব' কৰিব গুগল AI ষ্টুডিঅ' ইয়াতে আপুনি ক্লিক কৰিব যেটো আপুনি কপি কৰি আনিছিলে হেতুকে আপুনি ইয়াতে পেষ্ট কৰি দিব লাগিব এই সাইটটো কিন্তু মানে যেহেতু হিউজ ট্ৰাফিক থাকে এই সাইটটোত কিন্তু বহুত বিজি দেখুৱাই দিয়ে থাকে দুই তিনিবাৰ আপুনি ট্ৰাই কৰিব তাৰ পিছতে আপুনি এই স্টাৰ্ট টাইপিং প্ৰম্পট লিখিব ইয়াতে লিখিব লাগিব লিখাৰ আগতে কিন্তু আৰু এটা ইয়াতে লিখি ল'ব লাগিব আপুনি কেইটামান ৱৰ্ড লিখি ল'ব লাগিব মই এনেকুৱাকৈ লিখি ল'ব create a 3 minutes long video on this script যেটো আপুনি স্ক্ৰিপ্ট আনিছিলে তাৰ ওপৰত লং ভিডিঅ' এটা আপুনি বনাই দিয়াটো লিখিব লাগিব এনেকুৱাকৈ আপুনি লিখি ল'ব লাগিব create a 3 minutes long video on this script যদি সেই স্ক্ৰিপ্টটো আপুনি 15 সেকেন্ডৰ কাৰণে বনাব বিচাৰিছে তেতিয়াহলে আপুনি 15 সেকেন্ড বুলি লিখিব লাগিব create a 15 second on this script এনেকুৱাকৈ লিখিব লাগিব যেটো আপুনি আনিছিলে হেতু আপুনি ইয়াতে পেষ্ট কৰি দিলে পেষ্ট কৰি দি আপুনি ইয়াতে যেটো আপোনাৰ ইয়েলো কালাৰ এৰো আছে ইয়াতে আপুনি ক্লিক কৰি দিলে টাইমাৰটো আপোনালোকৰ ইয়াতে দেখুৱাই দিলে কিন্তু ইয়াতে যেটো মানে আপোনালোকৰ হিউজ ট্ৰাফিক হয় গতিকে সাইটটো কিন্তু কেতিয়াবা ডিস্টার্ব দি থাকে আপুনি দুই তিনিবাৰ এনেকে ট্ৰাই কৰিব লাগিব যদি আপোনালোকৰ গুগল হেৰিতে বিচাৰে ভেৰিফিকেশন বিচাৰে আপুনি এটো কৰি ল'ব মানে দুই তিনটা ভিডিঅ' বনোৱাৰ পিছত কিন্তু কেতিয়াবা বিচাৰে কৰি ল'ব পাৰে এনেকুৱাকৈ আপোনাৰ টাইমাৰটো শ্ব' হ'ব আকৌ একবাৰ ট্ৰাই কৰি দিছো মই যদি এই সাইটটো কিন্তু বহুত মানে বিজি থাকে দুই তিনিবাৰ ট্ৰাই কৰাৰ পিছত
আপোনালোকৰ আহিছে ইয়াতে আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰি যেতিয়া সেই সৰু যিটো এৰো আছে নহয় এৰোটোত আপুনি যেতিয়া ক্লিক কৰিব এই ভিডিঅ'টোৰ পৰা এৰোটোত ক্লিক কৰিব নহয় আপুনি ইয়াতে আপুনি ফাইল ডাউনলোড ইয়াৰ পৰা আপুনি ওপেন কৰি আপুনি ইনচাৰ্টত গৈ ভয়েস অভাৰ দিব পাৰে আৰু যদি আপোনালোকে ভয়েস অভাৰ দিব টান পাইছে তেতিয়াহ'লে আপোনালোকে মিউজিক লগায়ো আপোনালোকে দিব পাৰে এই ভিডিঅ'টো কমপ্লিট আপোনাৰ হয় বা আপুনি ক'ৰ পৰা মানে ষ্টক ইমেজ বা গুগলৰ পৰা আপুনি আনা নাই কমপ্লিট নিজৰ ভিডিঅ' হয় গতিকে মোৰ হাতত যিহেতু মানে সময়টো মানে শৰ্ট গতিকে মই আপোনাক ভালকৈ দেখুৱাই দিব নোৱাৰিলোঁ যেতিয়া আপুনি ভালকৈ প্ৰেক্টিছ কৰি থাকিব আপোনালোকে পাৰিব